Gue yang gue depan lo. Đồ cái thôi lấy bật đi lưỡi vậy. Không ra tôi. Kalian kamu mau milih ini lole hola. Hai na. Duit সব ফালে মিলাই দুটা টিপ কাৰণ কথা নাই নম্বৰটো কিমান মন লাগে সেই তাতে হেৰিয়াত ভাত পানী আচলতে কথাটো ইলেকশ্যনটো তেনেকুৱা নহয় যে আমাৰ পৌৰসভা আমগুৰি পৌৰসভাত আমি যিকেইজন আমাৰ কেণ্ডিডেট আছে আমি কোনোবাই মোৰ এগেইনষ্টত উঠিছে কোনোবাই হেৰি হৈছে আমি চবেই মানে আমগুৰি উন্নয়নৰ স্বাৰ্থত আমি আছোঁ আমি যিকেইজন আমি লগ লাগি কথা পাতি আছোঁ দেখিছে আপোনালোকে এইকেইজনৰ স্বাৰ্থ এটাই যে আমগুৰিখন উন্নয়ন হয় বেলেগ আমাৰ বেলেগ মতলব নাই যে মই জিকিবই লাগিব কথা নাই যে জিকিব লাগিলে আজিতো আৰু হেৰি কথা নাই আজি ফাইনেল হ'ব যে জিকো খালি আমাৰ আমগুৰি উন্নয়নৰ স্বাৰ্থতে আমি তাতে মিলি আছোঁ আপোনালোকে দেখিছে নিশ্চয় আমাৰ কেইবাজন কেণ্ডিডেট আমি বহি আছে একেলগতে নমস্কাৰ আচলতে আমি এইবাৰ পৌৰ নিৰ্বাচনত আমি যিটো আমাৰ গতানুগতিকতা সেইটোৰ পৰা অকণমান আঁতৰি আহিবলৈ আমি সকলোৱে চেষ্টা চলাইছোঁ কাৰণ এখন আমাৰ জন্মস্থাই আমি ইয়াতে সকলো মিলিজুলি থাকিব লাগিব কোনোবা ৰাজনৈতিক আদৰ্শ কাৰোবাৰ বেলেগ বেলেগ হ'ব পাৰে সেইটো যাতে সামাজিক বা ব্যক্তিগত পৰ্যায়ত সংঘাত নহয়গৈ আমি খুব সন্তৰ্পণে এইটো বস্তু দৃষ্টি ৰাখিছোঁ অকল আমি বুলিয়ে নহয় আমাৰ সকলোৱে ৰাখিছে আপোনালোকে নিশ্চয় দেখিছে খন্তেক সময়ৰ আগতে মই এজন নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী যি কাৰ্যালয় তাত বহি আছিলোঁ মোৰ কাষতে আছে ভাৰতীয় জনতা পাৰ্টী আৰু গণ পৰিষদৰ দলীয় কাৰ্যালয় তাতো অকণমান মই বহি আছিলোঁ মানে কি আমাৰ তেনেকুৱা কোনো আমাৰ সংঘাতবিলাক কোনো কাৰণে সমাজখনত বা ব্যক্তিগত সংঘাতলৈ পৰ্যবেক্ষিত হ'ব নালাগে আমাৰ এইটো সংঘাত নহয় এইটো বেলেগ বেলেগ এটা ৰাজনৈতিক আদৰ্শ এখন গণতান্ত্ৰিক দেশত প্ৰত্যেকজন ব্যক্তিৰ স্বাধীনতা থাকে যে তেখেতে যি যাক ইচ্ছা কৰে তাক পচন্দ কৰিব পাৰে সমৰ্থন কৰিব পাৰে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমগুৰি পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীটো আগবঢ়াইছোঁ আৰু মোৰ বিপক্ষে আছে বিজেপি আৰু এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অনামিকা নেওগ বৈশ্য ডাঙৰীয়ানী আৰু কাষতে আপুনি দেখিছে কাৰ্যালয় আম আদমি পাৰ্টীৰ বিন্দু দত্ত আমি ৰাতিপুৱা প্ৰত্যেকজনে ইজনে সিজনক শুভেচ্ছা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে যিজনে ইয়াৰ পৰা নিৰ্বাচিত হ'ব প্ৰকৃততে 10 নম্বৰ ৱাৰ্ডত যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনি এটা বাস্তৱসন্মত চিন্তাধাৰাৰে এই সমস্যাখিনি সমাধান কৰাত তেওঁলোক আগবাঢ়ি যাব আৰু মানে সাধাৰণতে সমস্যা বুলি ক'লে আমি নলা নৰ্দমাৰ লাইট তেনেকৈ বুলি ভাবোঁ কিন্তু এইবিলাক আচলতে ক'ৰবাত ষ্ট্ৰীট লাইট এটা লগাই দিলে কোনোবা এইখিনি অকণমান 10-15 মিটাৰ এটা নলা বনাই দিলে তেনেকৈ এইবিলাক সমস্যা সমাধান নহয় আপোনালোক জ্ঞাত হয়তো যে মই 2015 চনত খুব এটা চমুকালৰ কাৰ্যকালৰ কাৰণে আমগুৰি পৌৰপতি পদত অধিষ্ঠিত হৈছিলোঁ আৰু এই আমাৰ চমু কাৰ্যালয়তে গোটেই আমগুৰি নগৰখনক সামৰি আমি এটা বিজ্ঞানসন্মতভাৱে যিটো লেভেল ছাৰ্ভে বুলি কয় মানে কোনফালে ওখ আছে কোনফালে চাপৰ আছে সেইখিনি মানে অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ দ্বাৰা আমি ছাৰ্ভে কৰি ৰাখিছিলোঁ আৰু সেইখিনি ৰেকৰ্ড এতিয়াও মিউনিচিপালিটি অফিচত আছে আমি আশা কৰিম এই যিয়ে পৌৰসভা গঠন নকৰক এই পৌৰসভাখনে তেনেকুৱা ধৰণে এটা বিজ্ঞানসন্মতভাৱে কাম কৰি এটা উদাহৰণে দিছোঁ দেই আৰু বহুত তেনেকুৱা কাম আছে আমাৰ উদ্দেশ্য এটাই যে বিজ্ঞানসন্মতভাৱে পৰিকল্পিতভাৱে নগৰখন উন্নয়ন হ'ব লাগে মোৰ নাম শ্ৰীমতী সংগীতা দাস মই মিত্ৰজোঁটৰ হৈ অগপ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ দুয়োগৰাকী আমি একেলগে দুয়োগৰাকী ভাবিছোঁ দুয়োগৰাকীয়ে জিকিম সেইটো ৰাইজে বিচাৰ কৰিব যাক ভাল পায় সকলোৱে ভোটদান দি জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ নমস্কাৰ মই মমতা শইকীয়া কলিতা ময়ো 5 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আৰু আমাৰ মাজত যিটো বাই ভনী নবৌ নন্দাৰ যিটো সম্বন্ধ আছে সকলো সদায় অটুট থাকিব মাত্ৰ আমি এতিয়া ৰাইজে আমাক যাকেই নিৰ্বাচন কৰে তেওঁৱে আমি সুকলমে কামখিনি কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ মোৰ নাম প্লাবিতা হীৰা কলিতা মই 2 নম্বৰ ৱাৰ্ডৰ পৰা বিজেপি ফালৰ পৰা উঠিছোঁ ৰাইজৰ বাবে ওলাই আহিছোঁ আমি দুয়োগৰাকী ওচৰে বাই ভনী নিচিনা সকলোৱে মিলি পেলাই কাম কৰিম বুলি ভাবিছোঁ আগবাঢ়ি আহিছোঁ আৰু ৰাইজে যাক যোগ্য বুলি ভাবে তেওঁ যুক্ত হ'ব
আপুনি কি ক'ব? নাম কি আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি দাস দেৱী। মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী ২ নম্বৰ ৱাৰ্ডৰ পৰা। দুয়োগৰাকী একেলগে আহিছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে। কি ক'ব? কি আহ্বান জনাব? ৰাইজক আহ্বান জনাম যে আপোনালোকে ভোটটো দি আমাক জয়যুক্ত কৰে। তাৰমানে আজিতো 6 তাৰিখ, 9 তাৰিখে এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। সেইকাৰণে কামলৈ মানে উন্নয়নমূলক কাম আৰম্ভ কৰালে বেছি দিন মাজত নাই। আমি যিহেতু চবেই কাম উন্নয়নটো চবেই বিচাৰে, এতিয়া সেইকাৰণে পাৰ্টি কেণ্ডিডেট হিচাপে চবে কেম্পেইন যি কৰিলে আৰু এতিয়াতো আকৌ ডেভেলপমেণ্ট কামত লাগিব। সেইকাৰণে আজিতো এটা ডিচিশ্যন হৈ যাব আৰু 9 তাৰিখে ফলাফলটো খালি ঘোষণা কৰিব। সেইকাৰণে চবৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ হেৰিটো থাকিলে মানে তেতিয়া উন্নয়নৰ কামটো ভাল হ'ব। সেইকাৰণে মই ভাবোঁ যে চবেই সেই কথাটো অনুভৱ কৰিছে, যিটো কথা আমাৰ মিত্ৰজোঁট চৰকাৰে কৈও আছোঁ। আৰু সবকা সাথ সবকা বিকাশটো এইটো নাৰাটো গোটেই ইণ্ডিয়াত চলি আছে। সেইকাৰণে মই ভাবোঁ যে ডেভেলপমেণ্টৰ বাহিৰে আমাৰ কোনো গতি নাই, ডেভেলপ কৰিব লাগিব। আমি নিজে চাইছোঁ এতিয়া আমাৰ সমষ্টিত আমি ৰাস্তাবিলাক নিৰ্মাণ কৰি দিয়াৰ কাৰণে মানুহে ভাবে যে ৰাস্তা কৰিলে মোৰ পেট ভৰিব নেকি, কিন্তু মই দেখিছোঁ যে ৰাস্তাবিলাক নিৰ্মাণৰ পিছত জনসাধাৰণৰ কিন্তু গতি মানে বহুত বাঢ়ি গৈছে। যিকোনো ধৰণৰ খেতি বাতি কৰিবলৈ যোৱা সুবিধা পাইছে, ধান চাল অনাৰ কাৰণে সুবিধা পাইছে, ল'ৰা ছোৱালী কিনিবা নিয়াৰ কাৰণে সুবিধা পাইছে, চব ফালৰ পৰা মুঠতে আগবাঢ়ি যোৱাটো পৰিলক্ষিত হৈছে। সেইকাৰণে আমি ডেভেলপমেণ্টটো কৰিব লাগিব মাষ্ট। ডেভেলপমেণ্টৰ লগত আমি বৰ্তমান মানে ডিজিটেল ইণ্ডিয়া যিটো কথা চিন্তা কৰি থকা আছে সেইটোৰ লগত খাপ খুৱাই আগবাঢ়িবই লাগিব। আৰু সেইটো কাৰণে আমাৰ এই নিৰ্বাচনটো খুব প্ৰয়োজন। আৰবান এৰিয়া এতিয়া আৰবান ডেভেলপমেণ্টটো বৰ প্ৰয়োজন আছে। আৰবান ডেভেলপমেণ্টৰ মাজতে অলপমান ঠপ হৈছে, কিন্তু আৰবান ডেভেলপমেণ্টটো এতিয়া আমি চবেই ইণ্টাৰেষ্ট দিব লাগিব। বহুত কাম কৰিবলগীয়া আছে ইয়াত। সেইকাৰণে আমি সেইখিনি ভাবিছোঁ যে এইটো নিৰ্বাচনৰ পিছত সেই কামখিনি সুন্দৰকৈ আমি হাতত ল'ম। ধন্যবাদ।